নমস্কাৰ, মোৰ নাম শ্ৰী মানসী কলিতা। মৰমৰ বন্ধু বান্ধৱীসকল, মই তোমালোকক আজি 5টা হাতৰ সুধিবলৈ ওলাইছো। 5টাৰে শুদ্ধ উত্তৰ তোমালোকে দিবা দেই। আৰু এটা হাতৰ 2 নম্বৰ কৈ আছে। বলা এতিয়া আমি আমাৰ প্ৰথম হাতৰটো আৰম্ভ কৰো। আমাৰ প্ৰথম হাতৰটো হ'ল 10টা গণি, 3টা ভাঙিলে, 3টা ভাজিলে, 3টা খালে, বাকি কেইটা থাকিল? মই তোমালোকক সময় দিলো 1, 2, 3, 4, 5। কোনে কোনে পাৰিছা কমেন্টত জনাবা। উত্তৰ 7টা। আমাৰ 2 নম্বৰ হাতৰ কলা কোণত থাকে তেওঁ কলা ৰঙৰ প্ৰাণী, তেওঁ কেৱল পান কৰে ৰঙা ৰঙৰ পানী। তোমালোকক মই সময় দিলো 1, 2, 3, 4, 5। মই এতিয়া তোমালোকক উত্তৰটো কৈ দিওঁ। কোনে কোনে পাৰিছা কমেন্টত জনাবা। উত্তৰটো হ'ল অকণি। 3 নম্বৰ হাতৰটো হ'ল কি কণী খাব নোৱাৰি। মই তোমালোকক সময় দিলো 1, 2, 3, 4, 5। উত্তৰ বেলকণি। 4 নম্বৰ হাতৰটো হ'ল দুবাৰ ফ্ৰীতে পাওঁ, তৃতীয়বাৰত কিনিব লাগে। মই তোমালোকক সময় দিলো 1, 2, 3, 4, 5। কোনে কোনে পাৰিছা কমেন্টত জনাবা। উত্তৰটো হ'ল দাঁত। এতিয়া মই তোমালোকক 5 নম্বৰ হাতৰটো সুধো। মানুহ কলা হোক বা বগা হোক, তাৰ এটা বস্তু সদায় কলা। মই তোমালোকক সময় দিলো 1, 2, 3, 4, 5। উত্তৰটো যোনে যোনে পাৰিছা কমেন্টত জনাবা। উত্তৰটো হ'ল মানুহৰ ছাটো। আৰু যোনে যোনে পাৰিছা গোটেইকেইটাৰ শুদ্ধ উত্তৰ কমেন্টত জনাবা। নমস্কাৰ।